হাই গাইজ, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আপোনালোক কেনে আছে? আশা কৰোঁ সকলো ভালে আছে আৰু ময়ো পুৰা ভালে আছোঁ। আজি আমি যাম ডক্টৰ ভূপেন হাজৰিকা সমাধি ক্ষেত্ৰলৈ। চ' আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণকৈ চাই থাকক। বলক এতিয়া মোৰ লগত একেলগে চাওঁগৈ। এতিয়া আমি পাইছোঁ শৰাইঘাট। চ' আমি এতিয়া আহি পালোঁ ডক্টৰ ভূপেন হাজৰিকা সমাধি ক্ষেত্ৰলৈ। এইখনে হ'ল ডক্টৰ ভূপেন হাজৰিকা সমাধি ক্ষেত্ৰ। চ' আপোনালোকক গোটেইখিনি দেখুৱাই আছোঁ, আপোনালোকে চাই থাকক ভিডিঅ'টো। আমি এতিয়া ইয়ালৈকে আহিলোঁ। আকৌ ইয়াৰ পৰা আগলৈকে চেণ্ডেল জোতা পিন্ধি যাব নিদিয়ে। চ' ইয়াতে চেণ্ডেল জোতাবিলাক থ'ব লাগিব। এইটো চাওক, ছেম জাপিৰ নিচিনা বনাইছে, দেখিছেনে? একদম জাপি যেন পায়। এডাল গছ হয়, গছৰে এনেকুৱাকৈ কাটি কাটি ডিজাইন কৰিছে। এইফালে এইবিলাক গোটেই পানী হয়। এইবিলাক পানী ক'ৰ পৰা আহিছে ঠিক নাজানো। ওপৰলৈকে গৈ চাওঁ, ক'ৰ পৰা আহি আছে গম পাম ওপৰলৈকে গ'লে। চ' বলক ওপৰলৈকে যাওঁ। জেগাটোত আহি কিবা এটা বহুতে ভাল লাগে। চাৰিওফালে গছেই আৰু ইয়াত ফুল আছে, চাওক কি ধুনীয়াকৈ ডিজাইনকৈ ফুলবিলাক ৰুইছে। মই যে আপোনালোকক অকণমান আগত কৈছিলোঁ পানীবিলাক ক'ৰ পৰা আহে। এয়া ওপৰৰ পৰা তললৈকে নামি পেলাই যাই থাকে পানীবিলাক তলত। এয়া এইবিলাক পানী ওপৰৰ পৰা আহি আছে। কি ধুনীয়া এটা জেগাটো, মানে বহুতে ভাল লাগে জেগাটোত আহি। এয়া ইয়াৰ পৰা পানীবিলাক যায়। ওপৰৰ পৰা ভিউটো চাই লওক, কি ধুনীয়া ভিউ হয়। এতিয়া এইফালে চাওঁ কি আছে। এটা ৰাউণ্ড আৰু ৰাউণ্ডটোৰে কি আছে চাই লওক। এইটো ৰুমৰ ভিতৰত কি আছে চাওঁ বলকচোন। ইয়াত গোটেই ডক্টৰ ভূপেন হাজৰিকাৰ ফটোবিলাক আছে। আপোনালোকক গোটেইখিনি দেখুৱাব নোৱাৰিম, চ' অলপকৈ দেখাইছোঁ।
ধুনীয়াকৈ গ্লাছৰ ভিতৰত থৈ দিছে ফটোবিলাক। এয়াই আছিল ডক্টৰ ভূপেন হাজৰিকা সমাধি ক্ষেত্ৰখন। আৰু এতিয়া তলত এখন পাৰ্ক আছে, এয়া আপোনালোকে দেখিব পাৰিছে, এইখনে পাৰ্ক হয়। আপোনালোকক অলপ ওচৰত গৈ দেখুৱাই আছোঁ। কি ধুনীয়া এটা ভিউ হয়, বহুতে ভাল লাগে জেগাটোত আহি। যদি আপোনালোকেও এইটো জেগাত আহিব বিচাৰে তেতিয়াহ'লে আহিব পাৰে। গুৱাহাটী জালুকবাৰীতে আছে ডক্টৰ ভূপেন হাজৰিকা সমাধি ক্ষেত্ৰখন। এইটো আগত ডক্টৰ ভূপেন হাজৰিকাৰ মূৰ্তি বনাই থোৱা আছে। আপোনালোকক দেখুৱাই আছোঁ ৰ'ব। এইখন চাওক, এইটোৱে হ'ল ডক্টৰ ভূপেন হাজৰিকা। এয়াই আছিল ডক্টৰ ভূপেন হাজৰিকা সমাধি ক্ষেত্ৰখন। যদি ভিডিঅ'টো ভাল লাগিছে প্লিজ লাইক এটা কৰি দিব, আৰু প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিবা। বাই বাই।